নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 27 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ হাজাৰো অধিক শিক্ষকৰ বাবে ভাল খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে খদৰি কৰে শিক্ষকসকলৰ বাবে গ্ৰহণ কৰা এটি কেবিনেট সিদ্ধান্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আমাৰ চৰকাৰে যোৱা কেইবা বছৰ মানৰ পৰা ক্ৰমাগতভাৱে ৰাজ্যৰ শিক্ষকসকলৰ সুবিধাৰ বাবে বহুখিনি কাম কৰি আহিছে তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগ পূৰণ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে শেহতীয়াকৈ আমি অসম কেবিনেটত এটা সিদ্ধান্ত অনুমোদন জনাইছো যিয়ে 12000ৰো অধিক এছএছএৰ অধীনত থকা শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই এতিয়া উৎফুল্লিত কৰি তুলিছে সৰ্বাধিক শিক্ষকৰ অভিযানৰ অধীনত এইসকল শিক্ষক শিক্ষয়িত্ৰী মন্তব্য কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই সূত্ৰধাৰ সমালোচনা কৰিলে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক জুবিনৰ নিচিনা মহান আত্মাৰ সমাধি গৌৰৱৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ন্যূনতম সজ্জনতা নিৰ্দোষাটো দুৰ্ভাগ্যজনক আখ্যা ভৱেশ কলিতাৰ ধোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ৰাজ্যৰ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ সৈতে অন্তিম সময়ত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে আনফালে জুবিন গাৰ্গক লৈ একাংশই চলাইছে অপপ্ৰচাৰ জুবিন গাৰ্গে হতাগ্ৰস্ত হোৱা বুলি একাংশ অপপ্ৰচাৰ চলোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই কয় যে হতাগ্ৰস্ত হোৱা নাছিল জুবিন এনেধৰণৰ কথাই গৰিমা গাৰ্গৰ মনত কষ্ট দিছে এনে অপপ্ৰচাৰৰ পৰা সকলোকে দূৰত থাকিবলৈ আহ্বান জনায় বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই আজি গৰিমা শইকীয়াৰ গাৰ্গৰ খবৰ ল'বলৈ কাহিলীপাৰাৰ বাসৰ গৃহত উপস্থিত হৈছিল চিকিৎসক হিতেশ বৰুৱা সম্পৰ্ক যেন বেয়া কৰিহে শান্ত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ভাৰত ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক হজম নোহোৱা ট্ৰাম্পে পুনৰ চলাইছে মিছা প্ৰচাৰ ৰাছিয়াৰ পৰা ভাৰতে আৰু তেল ক্ৰয় নকৰে বুলি যোৱা 25 অক্টোবৰত ৰাজহুৱা কৰিছিল ট্ৰাম্পে আমেৰিকাই গ্ৰহণ কৰা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ট্ৰাম্পে খদৰি কৰিছিল কিন্তু ট্ৰাম্পৰ এই কথাৰ কোনো ভিত্তি নাই বুলি ভাৰতে শেহতীয়াকৈ স্পষ্ট কৰি দিছে নিজৰ স্থিতি ভাৰতে স্পষ্ট কৰি দিছে যে কোনো শক্তিৰ হেঁচাত পৰি ভাৰতে কোনো বাণিজ্যিক সিদ্ধান্ত গ্ৰহণ নকৰে ভাৰতে সদায় নিজৰ দেশৰ স্বাৰ্থ আগত ৰাখে আৰু আগলৈও এনেদৰে কাম কৰিব কিছুদিনৰ পূৰ্বে এটা সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল যে তেওঁৰ সৃষ্টিৰ সৰহভাগেই তেওঁ সপোনৰ জৰিয়তে লাভ কৰে জীৱিত কালত যিমান গান বা কাহিনী জুবিন গাৰ্গে সৃষ্টি কৰিছিল তাৰ বেছিভাগ তেওঁ সপোনত আহৰণ কৰা বুলি প্ৰায় সাক্ষাৎকাৰত উল্লেখ কৰিছিল ৰৈ ৰৈ বিনালে ছবিখনৰ কাহিনীও জুবিন গাৰ্গে এতিয়াৰে পৰা প্ৰায় 17 বছৰ পূৰ্বেই ভাবিছিল ভিন্ন কাৰণৰ বাবে ছবিখনৰ কাম পিছুৱাই আছিল ট্ৰেইলাৰখনৰ শেষৰ এটা দৃশ্য খুবভাৱে মিলি গৈছে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ আগমুহূৰ্তৰ এটা দৃশ্যৰ সৈতে লখিমীনগৰৰ ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে নয়ন দাস ওৰফে প্ৰিন্স হাণ্টাৰৰ বিৰুদ্ধে ৰিয়া ৰাজবংশীৰ পৰিয়ালক ঘটাইছে মহাবিস্ফোৰণ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ৰিয়া ৰাজবংশীক নয়ন দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ৰিয়াৰ পৰিয়ালৰ আহিছে মনহা ভয়াৱহ ঘূৰ্ণীবতাহ অন্ধ্ৰপ্ৰদেশত তানিকাদাত লেণ্ডফল হোৱাৰ সম্ভাৱনা আছে মঙলবাৰৰ সন্ধিয়াৰ পৰা বুধবাৰে পুৱাৰ ভিতৰত লেণ্ডফল হোৱাৰ সম্ভাৱনা আছে ভয়াৱহ ঘূৰ্ণীবতাহ মনহা লেণ্ডফল হোৱাৰ সময়ত সৰ্বোচ্চ গতিবেগ ঘণ্টাত 110 কিলোমিটাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাইছে মুখ্যমন্ত্ৰীক জিৰণিৰ প্ৰয়োজন হৈছে অলপ চিকিৎসাৰো প্ৰয়োজন হৈছে নলবাৰীত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ